হেল্ল' বন্ধু বান্ধৱীসকল, শুভ দুপৰীয়া। আজি মই এটা আপোনালোকৰ আগত সৰু টিপছ শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মোৰ আজি ৰাতিপুৱাৰ পৰা গাটো বহুত বেয়া, চৰ্দি ভাৱ হৈছে আৰু খুব হেঁচি আহি আছে। সেয়েহে এই চচটোত অকণমান পানী দি পানীটো উতলিবলৈ দিছোঁ। তাৰপিছত এতিয়া মই এই বস্তুবোৰ চাওকচোন, এই বস্তুখিনি দি মই চাহ একাপ খাই ল'ম। গাটোও ভাল লাগিব আৰু মনটোও ভাল লাগিব, আৰু সেয়েহে মই সৰু টিপছ এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এই আদাখিনি মই চুকি থৈছিলোঁ, আদাখিনি চাহত এনেকৈ পানীখিনি দি দিলোঁ। তাৰপিছত ইলাইচি এটা দিলোঁ আৰু লগত 3টা লং আৰু 6-7টামান জালুক। মই গোটা জালুকে দিছোঁ। জালুকখিনি নহ'ল, গুড়ি কৰাত থোৱা নহ'ল, সেয়েহে এনেকৈ দিছোঁ। আৰু তেজপাত 2খিলা সৰুকৈ ছিঙি দিয়া হৈছে। আৰু এনেকৈ মই 5 মিনিটমান উতলিবলৈ দিম। এনেদৰে পানীখিনি উতলাৰ পিছত পানীখিনি লাহে লাহে চামুচ এপাতেৰে এনেকৈ লাহে লাহে লৰাই দিছোঁ। আৰু মই ইয়াত দিম এতিয়া 2টামান চাহপাত, কম পৰিমাণে। আপোনালোকে যদি চেনি খায় এচামুচ চেনিও দিব পাৰে বা আধা চামুচ চেনিও দিব পাৰে। মই কিন্তু চেনি নিদিওঁ, ফিকা চাহৰ দৰে হৈ যাব আৰু লগতে আমাৰ ইমিউনিটিটোও ভাল হ'ব। আদা, লং, ইলাইচি, জালুক, তেজপাত এনেদৰে পানীটো যদি আমি খাই থাকোঁ, তেতিয়াহ'লে আমাৰ গাটো যদি দুৰ্বল লাগি থাকে, তেতিয়া অকণমান গাত আমাৰ শক্তি আহিব আৰু চৰ্দি ভাৱটো নাইকিয়া হৈ যাব। এতিয়া দুপৰীয়া সময় ভাত বনোৱাৰ আগত এনেদৰে একাপমান খাই ল'লে ভাল লাগিব। এনেও দুপৰীয়া চাহ খাওঁ লাগিয়ে থাকে সকলোৰে, আমাৰ মাইকী মানুহবোৰৰ। মই চেনি নিদিয়াকৈ খাম। উতলিছে, এতিয়া মই এইখিনি ধুনীয়াকৈ চেকনিৰে চেকি খাই ল'ম। হৈ গ'ল, গেছটো বন্ধ কৰি দিলোঁ আৰু লগতে মই এনেকৈ বাকি ল'লোঁ। এয়া গৰম ফিকা চাহ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ দেই। মই কেনেদৰে খাওঁ চাই লওক।